हेलो ভিউয়ার্স টেকনিক্যাল এপ সার্ভিসত আপোনাক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ মূল টপিকটো হৈছে আপুনি যদি ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিছিল তেনেহলে আপোনাৰ কাৰণে এই ভিডিঅ'। যদি লিংক কৰাৰ সময়ত আপুনি ৰেফাৰেন্স আইডিখন উলিওৱা নাই তেনেহলে আপুনি কেনেকৈ সেই ৰেফাৰেন্স আইডিখন উলিয়াব তো সকলো প্ৰসেস লাইভ দেখুৱাই দিম। তো সময় নষ্ট নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে চেনেলখন সাবস্ক্রাইব কৰি লগত থকা বেল আইকনখন বজাই দিব আৰু ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিব। তো বলক ভিডিঅ' আৰম্ভ কৰো। তো আপুনি কোনো এটা ব্রাউজাৰত যাব, ব্রাউজাৰত যাই সার্চ কৰিব NBSP সার্চ কৰাৰ লগে লগে প্ৰথম যিখন ওয়েবসাইট আহিব সেইখন ওয়েবসাইটতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ অলপ স্ক্ৰল ডাউন হৈ যাব। স্ক্ৰল ডাউন হৈ যোৱাৰ পিছত লগইন এণ্ড ৰেজিষ্টাৰত এটা ক্লিক কৰি দিব। যিখন মোবাইল নাম্বাৰ দে আপুনি ৰেজিষ্টাৰ কৰিছিল সেইখন মোবাইল নাম্বাৰ আপুনি ইয়াতে এন্টাৰ কৰি দিব। এন্টাৰ কৰি দিয়াৰ পিছত আপুনি যিখন পাসওয়ার্ড বনাইছিল সেই পাসওয়ার্ডখন এন্টাৰ কৰি দিব। যদি আপুনি পাসওয়ার্ডখন ভুলি গৈছে তেনেহলে আপুনি ফৰগেট পাসওয়ার্ডত ক্লিক কৰি আপুনি নতুনকৈ এটা পাসওয়ার্ড বনাই তাৰ পিছত আপুনি লগইন কৰিব। যদি আপুনি ফৰগেট কৰিব নাজানে তেনেহলে মই আৰু এটা ভিডিঅ' দি দিম। সেই ভিডিঅ' চাই আপুনি ফৰগেট কৰি ল'ব পাৰিব। যেহেতু মোৰ পাসওয়ার্ড মনতে আছে সেইকাৰণে মই ডাইৰেক্ট পাসওয়ার্ডখন দি আছো। পাসওয়ার্ডখন দি দিয়াৰ পিছত আপুনি এই ক্যাপচাখন যেনেকুৱা ক্যাপচা আছে হেনেকুৱা ক্যাপচাই আপুনি এন্টাৰ কৰি দিব। তো মই ক্যাপচাখন এন্টাৰ কৰি দি আছো। ক্যাপচাখন এন্টাৰ কৰি দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। লগইনত যেতিয়াই ক্লিক কৰিব চাওক মোৰ আইডিখন কিন্তু লগইন হৈ গৈছে। তো আপুনি কেনেকৈ সেই ৰেফাৰেন্স আইডিখন উলিয়াব। আপুনি এই 3 ডট দেখা পাই আছে, আপুনি এই 3 ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ড্যাশবোর্ড যিখন অপশন আছে আপুনি তাতে এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক মই দুটা লিংক কৰিছিলো সেইকাৰণে মোৰ দুয়োখনৰ ৰেফাৰেন্স আইডি দেখা গৈ আছে। তো আপুনি যিকেইটা লিংক কৰিব সেইকেইটা ৰেফাৰেন্স আইডি ইয়াৰ পৰা লৈ আপুনি ৰিসিপ্টখন উলাই দিব পাৰিব বা ইখন দি দিলেও কোনো অসুবিধা নাই। তো বেছি ভাল হয় আপুনি যদি এটা মানুহৰ এটা ৰিসিপ্ট দিয়ে তো আপুনি এনেকৈ আপোনাৰ ৰেফাৰেন্স আইডিখন উলিয়াব পাৰিব।